প্ৰথম কথা আমাৰ কংগ্ৰেছ দলত কোনো বিসম্বাদী নাথাকে আমাৰ কংগ্ৰেছ দলত কোনো বিদ্ৰোহী নাথাকে আমাৰ কংগ্ৰেছ দলৰ প্ৰতিগৰাকী ব্যক্তি সোনিয়া গান্ধী ৰাহুল গান্ধীৰ প্ৰেৰণাৰে তেওঁলোকে কাম কৰে আৰু তেওঁলোকক বিৰোধিতা কোনেও নকৰে গতিকে কংগ্ৰেছত বিসম্বাদী বা বিদ্ৰোহী এই শব্দবিলাকৰ কোনো স্থান নাই মই যিমান দূৰ জানো অসন্তুষ্টৰ স্থান নাই কাৰণ আপুনি জানে যে ইয়াতে আমাৰ হিন্দু ধৰ্মত এটা ডাঙৰ সেক্ট আছে যাক আমি বৈষ্ণৱী বুলি কওঁ আৰু বৈষ্ণৱীসকল কৃষ্ণৰ লীলাত তেওঁলোক ইমান মুগ্ধ থাকে যে তেওঁলোকে কৃষ্ণৰ যিকোনো কথাত এটা বা দুটা কি আছে কি নাই তেওঁৰ কথাটো যাক কয় অহৈতুকী প্ৰীতি তাৰমানে তাত আৰু সেইটোত কোনো প্ৰশ্ন নহয় ইন পলিটিকেল সেন্স অফ টাৰ্ম মই এইটো ৰিলিজনৰ পৰা আঁতৰি গৈছো কংগ্ৰেছত সোনিয়া গান্ধী ৰাহুল গান্ধীৰ প্ৰতি ব্যক্তিৰ অহৈতুকী প্ৰীতি থাকে তেওঁলোক কি তেওঁলোক কেনেকুৱা সেই প্ৰশ্নবিলাক আমি নাচাওঁ আমি জানো যে তেখেত আমাৰ নেতা আৰু তেখেতসকল আমাৰ সৰ্বোচ্চ নেতা গতিকে ইয়াত বিসম্বাদ নাথাকে বিদ্ৰোহ নাথাকে অসন্তুষ্টি নাথাকে অসম কংগ্ৰেছত যদি কথা কংগ্ৰেছ এটা দল ইয়াত অসম কংগ্ৰেছ বিহাৰ কংগ্ৰেছ বুলি কোনো কংগ্ৰেছ নাই সৰ্বভাৰতীয় কংগ্ৰেছ তৰুণ গগৈ ডাঙৰীয়া যেনেকে সোনিয়া গান্ধী ৰাহুল গান্ধীলৈ অহৈতুকী প্ৰীতি আছে ভুৱনেশ্বৰ কলিতা যেনেকুৱা অহৈতুকী প্ৰীতি আছে মোৰো অহৈতুকী প্ৰীতি আৰু সন্মান আছে সব একে আৰু এক জায়গাতে আমি আমি ইন পলিটিকেল সেন্স অফ টাৰ্ম এক জায়গাতে আমি কথা শুনিব লাগে আৰু সকলোৱে শুনি আছো ইয়াততো বিসম্বাদ বিদ্ৰোহ একো নাই প্ৰথম কথা আমাৰ কংগ্ৰেছ দলত কোনো বিসম্বাদী নাথাকে আমাৰ কংগ্ৰেছ দলত কোনো বিদ্ৰোহী নাথাকে আমাৰ কংগ্ৰেছ দলৰ প্ৰতিগৰাকী ব্যক্তি সোনিয়া গান্ধী ৰাহুল গান্ধীৰ প্ৰেৰণাৰে তেওঁলোকে কাম কৰে আৰু তেওঁলোকক বিৰোধিতা কোনেও নকৰে গতিকে কংগ্ৰেছত বিসম্বাদী বা বিদ্ৰোহী এই শব্দবিলাকৰ কোনো স্থান নাই মই যিমান দূৰ জানো অসন্তুষ্টৰো স্থান নাই কাৰণ আপুনি জানে যে ইয়াতে আমাৰ হিন্দু ধৰ্মত এটা ডাঙৰ সেক্ট আছে যাক আমি বৈষ্ণৱী বুলি কওঁ আৰু বৈষ্ণৱীসকল কৃষ্ণৰ লীলাত তেওঁলোক ইমান মুগ্ধ থাকে যে তেওঁলোকে কৃষ্ণৰ যিকোনো কথাত এটা বা দুটা কি আছে কি নাই তেওঁৰ কথাটো যাক কয় অহৈতুকী প্ৰীতি তাৰমানে তাত আৰু সেইটোত কোনো প্ৰশ্ন নহয় ইন পলিটিকেল সেন্স অফ টাৰ্ম মই এইটো ৰিলিজনৰ পৰা আঁতৰি গৈছো কংগ্ৰেছত সোনিয়া গান্ধী ৰাহুল গান্ধীৰ প্ৰতি ব্যক্তিৰ অহৈতুকী প্ৰীতি থাকে তেওঁলোক কি তেওঁলোক কেনেকুৱা সেই প্ৰশ্নবিলাক আমি নাচাওঁ আমি জানো যে তেখেত আমাৰ নেতা আৰু তেখেতসকল আমাৰ সৰ্বোচ্চ নেতা গতিকে ইয়াত বিসম্বাদ নাথাকে বিদ্ৰোহ নাথাকে অসন্তুষ্টি নাথাকে অসম কংগ্ৰেছত যদি কথা কংগ্ৰেছ এটা দল ইয়াত অসম কংগ্ৰেছ বিহাৰ কংগ্ৰেছ বুলি কোনো কংগ্ৰেছ নাই সৰ্বভাৰতীয় কংগ্ৰেছ তৰুণ গগৈ ডাঙৰীয়া যেনেকে সোনিয়া গান্ধী ৰাহুল গান্ধীলৈ অহৈতুকী প্ৰীতি আছে ভুৱনেশ্বৰ কলিতা যেনেকুৱা অহৈতুকী প্ৰীতি আছে মোৰো অহৈতুকী প্ৰীতি আৰু সন্মান আছে সব একে আৰু এক জায়গাতে আমি আমি ইন পলিটিকেল সেন্স অফ টাৰ্ম এক জায়গাতে আমি কথা শুনিব লাগে আৰু সকলোৱে শুনি আছো ইয়াততো বিসম্বাদ বিদ্ৰোহ একো নাই